সকলোকে ৰাজশ্ৰী চেনেললৈ স্বাগতম জনাই আজি আকৌ লৈ আহিছোঁ একেবাৰে সৰু ভিডিঅ' এটাকে। আপোনালোকেতো হয়তো গমেই পায় মই যোৱা দুমাহ ধৰি ডিফুতেই আছোঁ ছোৱালীজনীৰ লগতে। গতিকে যিটো অৱস্থা আছিলোঁ সেইখিনি সময়ত মই ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ, ৰুমৰ পৰা ওলাব পৰা নাছিলোঁ। গতিকে মই আহিবৰ সময়ত দৌৰা দৌৰিকৈ দুবিধমান সূতা আৰু অকণ কিবা কিবি লৈ আহিছিলোঁ। গতিকে সেইখিনি সময়খিনিত মই ছোৱালীজনীৰ ৰুমতে বহি বহুত বছৰৰ আগতে হাতৰ কাম বহুত কৰিছিলোঁ, কিন্তু এতিয়া বহুত বছৰ ধৰি কৰা নাই। গতিকে একোতো কাপোৰ কানি আনিবলৈ তেনেকৈ নহ'লেই দুবিধ গুলি লৈ আনিছিলোঁ, কৰচেট গুলি, আৰু লগতে আনিছিলোঁ বেজী। গতিকে সেয়ে মই এনেকৈ ঘৰতে ৰুমতে বহি এইয়া অকণকৈ কিছুমান হাতৰ কাম কৰি আছোঁ। বহুত বছৰৰ মূৰত বেজী গুলি আকৌ লৈছোঁ। গতিকে এনেই অকণকৈ কৰিছোঁ। লগতে মই যিটো ডিজাইন মাজত আপোনালোকে কৰা মই দেখুৱাইছোঁ সেইটো মই কৰিছিলোঁ সুমিত্ৰা এম্ব্ৰইডাৰী, তেওঁৰ ডিজাইন আছিলে। তেওঁ প্ৰায় চাই পেলাই মই এই ডিজাইনটো কৰিছোঁ। গতিকে তেওঁ বৰ ধুনীয়াকৈ শিকাইছে আৰু ময়ো এইটোকে কৰি চালোঁ বহুত বছৰৰ মূৰত হাতৰ চিলাইখিনি। গতিকে সেয়ে ভাবিলোঁ কৰিছোঁ যেতিয়া অকণ ভিডিঅ'খিনি তাকে আজি আপোনালোকৰ লগত লৈ আহিছোঁ। গতিকে মোৰ ফালৰ পৰাও সুমিত্ৰা এম্ব্ৰইডাৰীকো জনাইছোঁ বহুত ধন্যবাদ। আৰু তেওঁৰ এই ডিজাইনটোকে মই আকৌ এনেই অকণকৈ কৰিবলৈ লৈছোঁ। বহু দিনৰ মূৰত কৰাৰ কাৰণে হাতৰ চিলাইবিলাক ভালো নোহোৱা হ'ল, আৰু আগতকৈ আজিকালি চকুৰো সিমান এটা সুবিধাও নহয়। এয়া দুটাই অকল ৰং আনিছিলোঁ, হালধীয়া আৰু ৰঙা, আৰু এতিয়াতো মই ক'লৈকো তেনেকৈ ওলাই নাযাওঁৱেই। এয়া দেখিছিলে আপোনালোকে কেইদিনমান আগতে দিয়া ভিডিঅ'। গতিকে ইয়াকে জনাই আহিছোঁ।